নমস্কাৰ বন্ধু বান্ধৱীসকল বিভিন্ন বনৌষধি তথা আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা বিভিন্ন শাক-পাচলি বা উদ্ভিদসমূহৰ উপকাৰিতাৰ ওপৰত যি ভিডিঅ' আগবঢ়াই আহিছোঁ তাৰে লগত সংগতি ৰাখি আন এবিধ সততে ব্যৱহাৰ কৰি থকা খাদ্যবস্তুৰ উপকাৰিতাৰ ওপৰত আজি আলোচনা কৰিবলৈ বিচাৰিছোঁ। সেই খাদ্যবিধৰ নাম হ'ল পিঁয়াজ। আমি সদায় ব্যৱহাৰ কৰি থকা এই পিঁয়াজ কেৱল এবিধ সোৱাদযুক্ত খাদ্যই নহয়, ইয়াত থকা বিভিন্ন পুষ্টিকৰ উপাদান আৰু বিভিন্ন জৈৱ সক্ৰিয় যৌগ থকাৰ বাবে ই স্বাস্থ্যৰ বাবে অতি উপকাৰী। দ্বিতীয়তে, পিঁয়াজত এণ্টিঅক্সিডেণ্ট থাকে। পিঁয়াজত থকা এণ্টিঅক্সিডেণ্টবিলাকে ফ্ৰী ৰেডিকেলছৰ ফলত হোৱা ক্ষতিৰ পৰা কোষক ৰক্ষা কৰাত সহায় কৰে। এই এণ্টিঅক্সিডেণ্টবোৰে হৃদৰোগ, কেঞ্চাৰকে ধৰি দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। পিঁয়াজে ৰক্তচাপ কমোৱাৰ লগতে হৃদৰোগৰ সম্ভাৱনা কম কৰি হৃদযন্ত্ৰ উন্নত কৰাত সহায় কৰে। পিঁয়াজত থকা ছালফাৰ যৌগবোৰে ৰক্তবাহী নলী শিথিল কৰি তেজৰ সোঁত উন্নত কৰাত যথেষ্ট সহায় কৰে। চতুৰ্থতে, পিঁয়াজত থকা কিছুমান যৌগত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যিয়ে শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে আৰু অষ্টিঅ'আৰ্থৰাইটিছৰ দৰে ৰোগৰ লক্ষণসমূহ লাঘৱ কৰিব পাৰে। পঞ্চমতে, পিঁয়াজত পোৱা ফ্লেভনয়েড কোৱাৰ্চেটিনৰ ফলত কলেষ্টেৰল আৰু গেষ্ট্ৰিক কেঞ্চাৰকে ধৰি কিছুমান বিশেষ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পায়। ষষ্ঠতে, পিঁয়াজত থকা ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে আৰু শৰীৰক সংক্ৰমণ আৰু বেমাৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে। সপ্তমতে, পিঁয়াজত যিহেতু আঁহ থাকে, যিয়ে অনিয়মিত মলত্যাগ আৰু কৌষ্ঠকাঠিন্য ৰোধ কৰি পাচন স্বাস্থ্যক যথেষ্ট সহায় কৰে। অষ্টমতে, হাড় সুস্থ কৰি ৰখাৰ বাবে পিঁয়াজ হৈছে কেলচিয়াম আৰু অন্যান্য খনিজ পদাৰ্থৰ যথেষ্ট ভাল উৎস। পিঁয়াজত যিহেতু কেলৰি কম আৰু আঁহ বেছি থাকে, যিয়ে ওজন নিয়ন্ত্ৰণতো সহায় কৰে। ইয়াৰ উপৰিও ছালত পিঁয়াজৰ ৰস প্ৰয়োগ কৰিলে ই বেক্টেৰিয়া প্ৰতিৰোধী হিচাপে কাম কৰে। পিঁয়াজে ছালৰ দাগ কমোৱাৰ লগতে ঘাঁ ভাল হোৱাত সহায় কৰে। মন কৰিবলগীয়া যে পিঁয়াজ স্বাস্থ্যৰ বাবে বহু উপকাৰী, কিন্তু তথাপিও কিছুমান ব্যক্তিৰ ক্ষেত্ৰত পিঁয়াজে পাচনত অস্বস্তি যেনে গেছ আৰু পেট ফুলা সমস্যাৰো সৃষ্টি কৰিব পাৰে। সেইবাবে নিজৰ স্বাস্থ্যৰ প্ৰতি যি খাদ্য যথাযথ সেই খাদ্যহে খোৱা উচিত। পিঁয়াজ বিষ আৰু সংক্ৰমণ নিৰাময়ত ভাল। 2 বা এটোপাল পিঁয়াজৰ ৰস কাণত দিলে কাণৰ বিষ আৰু সংক্ৰমণ নিৰাময় হয়। মস্তিষ্কৰ স্বাস্থ্য ৰক্ষাত পিঁয়াজৰ ভূমিকা গুৰুত্বপূৰ্ণ। পিঁয়াজত এণ্টিঅক্সিডেণ্ট, ছালফাৰ আৰু খনিজ দ্ৰব্যৰ উপস্থিতি থকাৰ বাবে ই মৃগী ৰোগ, মূৰ ঘূৰণি, স্মৃতিশক্তি হ্ৰাস আদি ৰোগ প্ৰতিৰোধ কৰে। চুলিৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত পিঁয়াজৰ উপকাৰিতা গুৰুত্বপূৰ্ণ। চুলি পকা, অকালতে সৰা, ওকণি আৰু উফিৰ চিকিৎসাত পিঁয়াজ আৰু নেমুৰ ৰস মিহলাই চুলিত লগালে সুফল পোৱা যায়। পিঁয়াজৰ উপকাৰিতাৰ ওপৰত আজি কিছু তথ্য আপোনালোকলৈ আগবঢ়ালোঁ। যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।